নমস্কাৰ আপোনালোক সকলোকে মই মোৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কেঁচা আমৰ এটা পোৰা চাটনিৰ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। এই কেঁচা আমৰ পোৰা চাটনিৰ বাবে আমাক প্ৰথমতে লাগিব এটা কেঁচা আম, এটা মজলীয়া আকাৰৰ পিঁয়াজ, দুডোখৰ আদা, কেইফুটমান নহৰু আৰু কেইটামান জলকীয়া। মই গেছত এখন টাৱা এনেদৰে কম ফ্লেমত ৰাখি গৰম হ'বলৈ দিছোঁ। এতিয়া টাৱাখন গৰম হোৱাত মই পিঁয়াজ, নহৰু, আদা আৰু জলকীয়াখিনি এনেদৰে কাটি দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ আৰু অলপমান সময়ৰ পাছত মই এনেদৰে লৰাই দিছোঁ। দেখিছেনে? অকণমান হ'লেও ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। এনেদৰে প্ৰায় 1 বা 2 মিনিট সময় এনেদৰে ৰাখি আকৌ মই এইখিনি এনেদৰে লৰাই দিছোঁ। চাব যাতে তলৰ পৰা বস্তুখিনি লাগি নাযায়। আপোনালোকে গেছটো ল' ফ্লেমতে ৰাখিব, নহ'লে লাগি যোৱা সম্ভাৱনাটো বেছি থাকে। এইখিনি আমাৰ প্ৰায় হ'বলৈ হৈছে আৰু চাওকচোন, ইয়াৰ পৰা এটা ধুনীয়া পোৰা গোন্ধ ওলাইছে। সঁচাকৈ বৰ ভাল লাগে এনেকৈ। এইখিনি প্ৰায় শেষ হ'বলৈ হৈছে। সিজিছে, পিঁয়াজখিনিও সিজিছে, জলকীয়াখিনিও অলপকৈ পুৰিবলৈ আৰম্ভ হৈছে। আমি আৰু ইয়াত 2 মিনিটমান ৰাখিম, তাৰপাছত গেছটো অফ কৰি দিম। এইখিনি প্ৰায় শেষ হ'ল। চাওক, এইখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। এতিয়া আহোঁ আমি মেইন ইনগ্ৰিডিয়েণ্টছটোলৈ। আমি আকৌ টাৱাখনত আমটো এনেদৰে কাটি ভালদৰে কম ফ্লেমত ৰাখি পুৰিবলৈ দি দিছোঁ। আমখিনিৰ অবিহনে আমাৰ এই ডিছটো আধৰুৱা। আমি প্ৰথমতে চাব লাগিব যাতে আমখিনি ভালদৰে সিজিবলৈ আৰম্ভ কৰে আৰু জুইটো যাতে কম ফ্লেমতে থাকে। আমি আমখিনি প্ৰায় 1 বা 2 মিনিট সময়লৈকে এনেদৰে ৰাখি এবাৰ ভালদৰে লৰাই দিম। চাওক, আমখিনি সিজিবলৈ প্ৰায় আৰম্ভ কৰিছে আৰু এটা ৰঙচুৱা ৰং আমখিনিত ওলাবলৈ আৰম্ভ কৰিছে। চাওকচোন, আমখিনি ৰঙচুৱা হ'বলৈ যে আৰম্ভ কৰিছে। আকৌ 1 বা 2 মিনিট সময়লৈকে এনেদৰে ৰাখি আমি লৰাই দিম। আমখিনি প্ৰায় হৈ গৈছে। এতিয়া আমি এটা মিক্সিৰ জাৰ লৈছোঁ আৰু প্ৰথমতে পুৰি থোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়াখিনি ইয়াত দি দিম। এইখিনি এনেদৰে দি দিছোঁ। এতিয়া ইয়াত পোৰা আমখিনি এনেদৰে দি দিছোঁ। লগত দিছোঁ মই সোৱাদ অনুসৰি অলপমান ক'লা নিমখ। এই ক'লা নিমখে সোৱাদটো আৰু ভাল কৰে। লগতে দিছোঁ সোৱাদ অনুযায়ী অলপমান চেনি। এয়া চাওক, সকলোবোৰ দিয়া শেষ হোৱাৰ পাছত আমি এইখিনি পিচি ল'ম। চাই থাকক ভিডিঅ'টো। এয়া আমাৰ কেঁচা আমৰ পোৰা চাটনি ৰেডি হৈ গ'ল। দেখিছেনে বাৰু? কিমান ধুনীয়া লাগিছে। ৰংটো যিদৰে ধুনীয়া,
সোৱাদো কিন্তু সেইদৰেই ধুনীয়া হৈছে। আপোনালোকে কিন্তু এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন কেনেকুৱা পায়। আপোনালোকে এই চাটনিবিধ ভাতৰ উপৰিও পোলাও বা ৰুটিৰ লগতো খাব পাৰে। লগতে পকৰি বা ম'ম' লগতো ট্ৰাই কৰি চাব পাৰে। চাওকচোন, ৰংটো বৰ ধুনীয়া হৈছে আৰু ইয়াৰ পৰা এটা পুৰা পুৰা গোন্ধ যিহেতু ওলাই থাকে, গতিকে খাবলৈও বৰ ধুনীয়া এটা সোৱাদ হয়। আশা কৰোঁ আজি ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদিহে আপোনালোকে এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে মোৰ পৰিয়ালটিক বহুত মৰম দিব আৰু আশীৰ্বাদ কৰিব যাতে এই পৰিয়ালটি আগলৈ বহুদূৰ আগবাঢ়ি যাব পাৰে। আৰু শেষত যদিহে আজি এই ভিডিঅ'টো আপোনালোকৰ মনোপুত হৈছে তেতিয়াহ'লে মোৰ চেনেলটিক লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে অতি কম সময়তে উপভোগ কৰিব পাৰে। ধন্যবাদ। সকলোৰে ভাল হওক। আজিলৈ আহোঁ।